আজি মই আনবক্সিং কৰিম দোস্ত মই মানে এডাল মিছোৰ পৰা অৰ্ডাৰ কৰিছোঁ আপোনালোকক দেখাম ভিডিঅ' বনাবৰ কাৰণে মোৰ মানে হাতে ধৰোঁতে অলপ প্ৰব্লেম হয় সেইকাৰণে এডাল দিছোঁ দোস্ত এই বস্তুটো মানে ষ্টিকো হয় দোস্ত আৰু ষ্টেনো হয় তেতিয়াহ'লে বলক আজি আনবক্সিং কৰোঁ দোস্ত এইডালে হিচাপে প্ৰডাক্টটো দোস্ত এইডাল প্ৰথমে খুলিব দোস্ত তাৰপিছত এইটো দেখিছে দোস্ত আপোনালোকে অইন ভিডিঅ'ত দেখিছে দোস্ত তাৰপিছত এইডাল খুলি দিব দোস্ত দেখিছে দোস্ত এনেকৈ এইডাল এনেকৈ টানি মোবাইলটো দিব দোস্ত তাৰপিছত এই মানে প্ৰডাক্টটো মই ভাবিছোঁ দোস্ত যদি মই ষ্টিকডালহে অকল লওঁ তেতিয়াহ'লে মই মানে 2 টকামান বেছিকৈ ভৰি দোস্ত এই ষ্টেনো হয় দোস্ত চাওক দেখিছে দোস্ত মানে 2টা কাম চলিব সৰু সুৰাকৈ দোস্ত সেইবাবে মই এইডাল লৈছোঁ দোস্ত আপোনালোকে যদি কোনোবাই ভাবি আছে দোস্ত এই বস্তুটো ল'ম বুলি তেতিয়াহ'লে লৈ লওক কোনো বেয়া নাহে দোস্ত ফ্লিপকাৰ্টৰ পৰা ল'লে বেছি দাম ল'ব মিছোৰ পৰা ল'লে কমতে পাব দোস্ত আপোনালোকে আৰু ইয়াত ব্লুটুথ আপোনালোকে ব্লুটুথ কানেক্ট কৰিব পাৰিব দোস্ত এই চুইচটো দেখিছে এই চুইচটোত এটা চুইচ আছে দোস্ত এনেকৈ এইটো চুইচ এই চুইচটো আপোনালোকে অন কৰিবলৈ হ'লে মোবাইলৰ ব্লুটুথটো অন কৰি এইটো চুইচটো অলপমান সময় আপোনালোকে ধৰি থাকিব টিপি 15 ছেকেণ্ডমান দোস্ত আপোনালোকে আকৌ অফ কৰিব হ'লেও অকণমান সময় এনেকৈ টিপি ধৰি থাকিব অফ হৈ যাব দোস্ত দোস্ত যদি মোৰ প্ৰডাক্টটো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব দোস্ত কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব